প্ৰিয় দৰ্শকসকল, যিজন ব্যক্তি নহ'ল হয়, যিজন ব্যক্তিয়ে প্ৰথমবাৰ বাবৰি মছজিদত উঠি বাবৰি মছজিদ ধ্বংস নকৰিল হয়, তেতিয়াহ'লে হয়তো আমি আমাৰ ৰাম মন্দিৰ পুনৰ ঘূৰাই নাপালোঁ হয়। সেইজন ব্যক্তিক আমাৰ ওচৰতে লগ পাই বহুত আনন্দিত হৈছোঁ, বহুত ধন্য মানিছোঁ। জয় শ্ৰীৰাম। নমস্কাৰ প্ৰিয় দৰ্শকসকল। অযোধ্যা, ইমান বছৰ বিবাদৰ অন্তত ৰাম জন্মভূমি অযোধ্যাই আজি পুনৰ ইতিহাস ৰচিবলৈ সক্ষম হ'ল। আমি সকলো দেশবাসী অৱগত যে প্ৰায় 550 বছৰ কাল বিবাদৰ পাছত ৰাম জন্মভূমি অযোধ্যাত ৰাম মন্দিৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে 2019 চনত উচ্চ ন্যায়ালয়ে আদেশ দিলে। আৰু আজি 2024 চনৰ 22 জানুৱাৰী তাৰিখে ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ কাৰ্যসূচী সমাপন কৰা হ'ল। আৰু আমি এই শুভক্ষণৰ সাক্ষী হ'লো সকলো দেশবাসী। আৰু এয়া প্ৰথমখনি ৰামলালাৰ আলোকচিত্ৰ আপোনালোকলৈ আগবঢ়ালোঁ। সেয়েহে ৰামলালাৰ নামত চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি কমেণ্টত জয় শ্ৰীৰাম লিখি ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। ভগৱান ৰামচন্দ্ৰই আপোনালোকক মংগল কৰিব। প্ৰিয় দৰ্শকসকল, ইমান বছৰ বিবাদ তথা আন্দোলনৰ পাছত ৰামলালা পুনৰ আমাৰ মাজলৈ ঘূৰি আহিছে। এই আন্দোলনত হাজাৰ হাজাৰ লোকে নিজৰ প্ৰাণ আহুতি দিয়াৰ অন্তত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা আজি সম্পন্ন হ'ল। ইয়াৰ জৰিয়তে ভগৱান ৰামৰ অস্তিত্বৰ বিষয়ে বিশ্ববাসীৰ আগত দাঙি ধৰাও হৈছে। আৰু ৰামলালাৰ আগমনৰ এই শুভক্ষণত আজি সকলো দেশবাসীয়ে আগতীয়াকৈ দীপাৱলী উদযাপন কৰিছে। আৰু এই শুভক্ষণত আমিও আমাৰ আৰাধ্য প্ৰভু ভগৱান ৰামচন্দ্ৰৰ নামত এগছিকৈ বন্তি প্ৰজ্বলন কৰি ভগৱান ৰামচন্দ্ৰৰ আশীষ নিৰ্মালি লওঁ। অযোধ্যাৰ ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগত সংগতি ৰাখি গৌৰীসাগৰ ব্যৱসায় সন্থাই দিনজোৰা কাৰ্যসূচীৰে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দৰেই কাৰ্যসূচী হাতত লৈছিল। প্ৰিয় দৰ্শকসকল, যদিওবা আমি অযোধ্যাৰ ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাত প্ৰত্যক্ষভাৱে থাকিবলৈ সৌভাগ্য হোৱা নাই, কিন্তু গৌৰীসাগৰত ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগত সংগতি ৰাখি আয়োজন কৰা এই অনুষ্ঠানভাগিত থাকিবলৈ পাই নিজকে ধন্য মানিছোঁ। আৰু আজি আপোনালোকক এই অনুষ্ঠানভাগিতেই এনে এজন ব্যক্তিক লগ কৰাই দিম, যিজন ব্যক্তিয়ে বাবৰি মছজিদ ভাঙিছিল আৰু ৰাম মন্দিৰ প্ৰতিষ্ঠা হোৱাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। কিন্তু তাৰ আগতেই ৰামলালা পুনৰ আমাৰ মাজলৈ ঘূৰি অহাৰ বাবে গৌৰীসাগৰবাসীয়ে কেনেদৰেনো উৎসাহ উদ্দীপনাৰে ভগৱান ৰামচন্দ্ৰক আদৰিছে তাক দেখাব বিচাৰিছোঁ। প্ৰিয় দৰ্শকসকল, আহকচোন বাৰু আমি সুধিবলৈ চেষ্টা কৰোঁ ভগৱান ৰামচন্দ্ৰৰ আগমনত এওঁলোকৰ উৎসাহ উদ্দীপনা কেনেধৰণৰ। ৰাম মন্দিৰ প্ৰতিষ্ঠা কৰিছে, তাৰ সংগতি ৰাখি আমাৰ গৌৰীসাগৰত ৰাম মন্দিৰৰ অনুষ্ঠান আয়োজন কৰিছে, তাৰ পৰা আপোনালোকে কি ক'ব? সঁচাকৈয়ে আজি আমাৰ ঐতিহাসিক দিন। আমাৰ গৌৰীসাগৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে কোনো এখন কমিটি নোহোৱাকৈ স্বতঃস্ফূৰ্তভাৱে ভাষা বৰ্ণ নিৰ্বিশেষে আজি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আৰু আপোনালোকে দেখিছে আজি যুৱক যুৱতী মহিলাসকলে আজি ইমান আনন্দত উৎসাহতে ৰাতিপুৱাৰ পৰা যি কাৰ্যসূচী লেৰাথমতে চলি আছে, আজি এতিয়ালৈকে তেওঁলোকে ইমান ধৰণৰ ফূৰ্তি কৰিছে। সঁচাকৈ আজি আমাৰ ঐতিহাসিক দিন হিচাপে আমি সঁচাকৈ ভাল লাগিছে। আৰু আমি আপোনালোকে দেখাৰ লগে লগে গম পাইছে যে আমাৰ যিসকল আনন্দ ফূৰ্তি হৈছে আৰু সফলতা পাই পিনে
ঐতিহাসিক দিনত সহভাগী হ'বলৈ পাই সঁচাকৈ আমিও আমি সৌভাগ্যৱান বুলি ভাবিছোঁ নিজকে। এই অনুষ্ঠানৰ লগত প্ৰত্যেকজন পৰিয়ালবাসী ৰাইজৰ সহযোগিতা আছে। আৰু বাইদেউ আমাৰ এই যিভাগে ৰাম মন্দিৰ প্ৰতিষ্ঠা হৈছে অযোধ্যাত, সেইভাগে 500 বছৰৰ পৰা বিবাদত চলি আছিলে। তাৰপিছত আমাৰ ৰাম ভক্তসকলে এতিয়া আমাৰ ন্যায় পালে আৰু আমাৰ ৰাম মন্দিৰ প্ৰতিষ্ঠা হৈছে। তাৰ কাৰণে আমি বহুত উল্লাস কৰিব লাগে। আৰু এতিয়া আবতৰীয়া আমি যি দেৱালী বুলি কয়, আমাৰ এইবাৰ 2024 চনটো দুবাৰকৈ দেৱালী পাতিবলৈ আমাৰ সৌভাগ্য হ'ব, নহয় জানো? হৈছে তাৰ ওপৰত আপুনি কি ক'ব? সঁচাকৈ আজি প্ৰত্যেকৰ ঘৰতে যেন এটা প্ৰাণ পাই উঠিছে। প্ৰত্যেকৰ ঘৰত পৰিয়ালৰ পদূলিৰ মুখত এনেকৈ বছি বছি বন্তি জ্বলাইছে। নামঘৰ, মছজিদ, গীৰ্জা চবতে আমাৰ নাম প্ৰসংগ হৈছে। প্ৰত্যেক জেগাতে আলিয়ে গলিয়ে এনেকুৱা এটা অনুষ্ঠান হৈছে। সঁচাকৈ আমাৰ কাৰণে এটা ছেকেণ্ড দীপাৱলী বুলি আমি ভাবিব পাৰোঁ। হয়, আৰু আজি আমি ৰাম ভক্ত হিচাপে জয় শ্ৰীৰাম কৈ দিয়ক। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম। তাৰপৰা আমাৰ এই ভাইটিজনক লগ পাইছো, ই ৰাম মন্দিৰৰ ওপৰত কিবা গান এটা নিজে লিখিছে আৰু নিজে গাইছে। মানে ভাইটি, তোমাৰ নামটো কি? নমস্কাৰ, মোৰ নাম চন্দন দাস, মই শংকৰদেৱ বিদ্যালয়ৰ ছাত্ৰ। আৰু তুমি এটা নিজে গান লিখিছা ন? গানটো অকণমান গাই দিয়া। ৰঘুপতি ৰাঘৱ ৰাজা ৰাম, বলো জয় জয় সিয়া রাম, জয় শ্রী রাম, জয় শ্রী রাম, জয় শ্রী রাম, রাজা রাম, জয় শ্রী রাম, জয় শ্রী রাম, জয় শ্রী রাম, রাজা রাম। প্ৰিয় দৰ্শকসকল, বহুত কম বয়সতেই এই কণমানিজনে এটি ভগৱান ৰামচন্দ্ৰৰ ওপৰত গান ৰচিবলৈ সক্ষম হৈছে। আপোনালোকক এই কণমানিজনৰ এই সুন্দৰ গীতটো এটি ভিডিঅ' যোগে আগবঢ়াবলৈ চেষ্টা কৰিম আৰু লগতে তেওঁ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। এতিয়া আপোনালোকক দেখাবলৈ চেষ্টা কৰিম উদ্যোক্তাসকলে কেনেদৰে সন্ধিয়াৰ কাৰ্যসূচী আগবঢ়াই নিছে। আৰু এয়া উদ্যোক্তাসকলে প্ৰথমে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ ৰাম ভক্তি গীতেৰে অনুষ্ঠানভাগি আৰম্ভ কৰিছে। সুন্দৰ ৰাম ভক্তি গীতেৰে অনুষ্ঠানভাগি আৰম্ভ কৰা সকলো ছাত্ৰ ছাত্ৰীলৈ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। প্ৰিয় দৰ্শকসকল, এইবাৰ আপোনালোক সকলোকে লগ কৰাই দিবলৈ চেষ্টা কৰিম ৰাম সেতু বিপ্লৱ আৰু এনেধৰণৰ বহু বিপ্লৱত অংশগ্ৰহণ কৰা হেমন্ত বৰা ডাঙৰীয়া। আমাৰ যি গুৰুগ্ৰাম যাত্ৰাই হওক, আমাৰ যি গৰুৰ ওপৰত আন্দোলনেই হওক, আৰু আমাৰ যি ৰাম সেতু আন্দোলন আছিলে, এই ৰাম সেতু আন্দোলনতো তেখেতে ভাগ লৈছিলে।
প্ৰিয় দৰ্শকসকল, এইবাৰ আপোনালোক সকলোকে লগ কৰাই দিব বিচাৰিছোঁ যিজন ব্যক্তিয়ে পোনপ্ৰথমে বাবৰি মছজিদত উঠি বাবৰি মছজিদ ভংগ কৰিছিল। তেখেত হৈছে বিকাশ কুমাৰ। তেখেতৰ জন্মগ্ৰহণ হৈছিল সুদূৰ বিহাৰত আৰু আজি তেখেত আমাৰ মাজত উপস্থিত আছে। আমাৰ মাজত উপস্থিত আছে এজন মহান ব্যক্তি, বীৰ পুৰুষ। তেখেত হ'ল বিকাশ কুমাৰ। তেখেতৰ বিষয়ে ক'ব লাগিব। মই মোৰ বিষয়েনো কিটো ক'ম, তথাপিতো চমুকৈ তেখেতৰ বিষয়ে দুআষাৰ কওঁ। তেখেতে যদি আজি বাবৰি মছজিদৰ ওপৰত উঠি প্ৰথমেই উঠি গৈ যদি ভংগ নকৰিলেহেঁতেন, তেতিয়া আজি আমি এই শ্ৰীৰাম জন্মভূমি ঘূৰাই নাপালোহেঁতেন আৰু শ্ৰীৰাম জন্মভূমিত শ্ৰীৰাম মন্দিৰ প্ৰতিষ্ঠান হ'লহেঁতেন আৰু শ্ৰীৰাম লালাৰ আত্মা প্ৰতিষ্ঠান হ'লেহেঁতেন। তাৰ কাৰণে আমি আনন্দিত আৰু তেখেতক আমি অশেষ 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 ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইবাৰ তেখেতৰ মুখেৰেই আপোনালোক সকলোৱে শুনক কেনেদৰে তেওঁ বাবৰি মছজিদ ভংগ কৰিছিল। वक्रतुंड महाकाय सूर्यकोटि समप्रभा निर्विघ्नं कुरुवे देवा सर्वकार्येषु सर्वदा। আজিৰ সভাৰ ভাই আমাৰ ৰাম জন্মভূমিৰ প্ৰতিষ্ঠা দিৱসৰ আয়োজক মণ্ডলী সদস্যসমূহ আৰু আমাৰ उपस्थित राइज और भारतवर्ष के वीर भूमि के वीर बच्चे, बालक बालिकाएं हमारे सामने मैं जो देख रहा हूँ, बूढ़े बुजुर्ग और आप तमाम गौरी सागर वासियों का मैं अपना हार्दिक आभार और निवेदन व्यक्त करता हूँ कि आपने मुझे इस कायल समझा, इस लायक समझा कि मैं आज आपके सामने आके दो शब्द कहूँ। मैं समझता हूँ कि हिंदी में अगर मैं बताऊँ तो आप लोगों को शायद समझ में अच्छी तरह से आएगी। এনে অসমীয়াত কম না হিন্দীত কম আপোনালোকে কয়? যদি অসমীয়াত ক'ব গ'লে মই অসমীয়াত কম। অসমীয়াত কম? ঠিক আছে। আজিৰ যিটো দিন, যিটো কাৰণে মই আজি সমবেত হৈছোঁ, চাগে আপোনালোকে বহুতে নাজানে। আমাৰ আগতে হেমন্ত দাদা বহুত কথা কৈ গ'ল কি এইজন বীৰ মহাবীৰ, মই কোনো বীৰ নহওঁ, কোনো মহাবীৰ নহওঁ। এইটো আজি য'ত আমি উপস্থিত আছোঁ, য'ত আমি থিয় হৈ আছোঁ, এইটো কোনো ষ্টেজ নহয়। ষ্টেজ হ'লে নাচ হ'ব, গান হ'ব, ড্ৰামা হ'ব। এইটো কোনো মঞ্চ নহয়। মঞ্চ হ'লে ভাষণ হ'ব, ৰাজনৈতিক দল আহিব। মই ভাবোঁ এটা যেনেকুৱা আমাৰ তাত ৰাম জন্মভূমিৰ প্ৰতিষ্ঠা হৈছে, এইটো তেনেকুৱা এইটো মন্দিৰ বুলি ভাবি ল'ব। আমি সেই হিচাপে এই মন্দিৰত থিয় হয় আপোনালোকে লগতে ৰাখি আমি আপোনালোকক আজিৰ পৰা প্ৰায় 40 বছৰ পিছত লৈ যাওঁ। এতিয়া যেনেকৈ আমাৰ বকুলে ক'লে 4-5 বৰ্ষৰ পৰা আমি আহি আজি সেই দিনটো পাইছোঁ। আপোনালোকে জানে কি বাবৰি মছজিদ কি বস্তু, কেলে বাবৰি মছজিদ কওঁ আমি? ৰাম জন্মভূমি তাত কেনেকৈ ধ্বংস হ'ল তাৰ চমুক বিৱৰণী আমি দি দিছোঁ। 1528 চনত যেতিয়া বাবাত অনাধিকাৰ প্ৰৱেশ কৰি আমাৰ ৰাম মন্দিৰত তেখেতে সেইটো ভাঙি আৰু কব্জা কৰে, তেতিয়াৰ পৰা সেইখন ৰাম জন্মভূমি যিটো মন্দিৰ আছিলে, য'ত ৰাম জন্ম লৈছিলে, য'ত মাতা কৌশল্যা আৰু ৰাম একেলগত খেলিছিলে, এইখন চহৰত সেইখন য'ত সীতা ৰচয় কৰিছিলে, চব একেচোতে আমাৰ হাতৰ পৰা গুচি গ'ল 1528 চনত। তেতিয়াৰ পৰা মোগল আক্ৰমণ হৈ থাকিলে আমি এই ৰামধনীক পাবৰ কাৰণে অসংখ্য আমাৰ সনাতনী নাজানে লাখতকৈ বেছি। মই শুনামতে, মই পঢ়ামতে এতিয়া পঢ়িলোঁ কি হাৰজু দেৱা যেতিয়া অকল জনক কি বুলি কয়, জনক কি বুলি কয়, লগুণ এই যে আপোনাৰ অসমীয়া যি লগুণ বুলি কয়, তেনেকুৱা 1.5 কুইণ্টেল লগুণ জমা হৈছিলে। আপুনি চিন্তা কৰক 1.5 কুইণ্টেল লগুণত কিমান মানুহ মৰিছিলে। ডেড বডি পৰা 1.5 লিটাৰ লগুণ ওলাইছে, 1.5 কুইণ্টেল লগুণ হৈছিলে।
তেতিয়াৰ পৰা আহি মোৰ জন্ম ভাগলপুৰ বিহাৰত হ'ল আৰু মোৰ জন্মগত মই সংঘ সংসেৱক মোৰ মা নিশা 74 আন্দোলন জয়প্ৰকাশ নাৰায়ণ আন্দোলন তেখেতো জেলত আছিলে তেতিয়া মই সৰু ক্লাছ 4-5 পঢ়ি আছিলোঁ তেতিয়াৰ পৰা যেতিয়া ৰাম জন্মভূমিৰ কাৰণে শিলা পূজন হ'ল আপোনালোকে ইয়াত শিলা পূজন এটা নাম উল্লেখ হৈ গৈছে 1984 চনত সেই শিলা পূজন কৰি আৰু ইয়াত গৈ ৰাম জন্মভূমিক মুক্ত কৰিবৰ কাৰণে নাজানে কিমান কাৰ সেৱক হ'ল কিমান উদ্যোগ হ'ল কিমান মানুহ লাগিলে কিন্তু যিমান হানাপিনি নিজৰ প্ৰাণ উৎসৰ্গ কৰিলে যিমান মানুহ নিজৰ দেহ মাৰ খাই নিজৰ বিকলাংগ হ'ল সেইকেইটাক মই আজি স্মৰণ কৰি ইহঁতৰ ওপৰত নিবেদন দিছোঁ ইহঁতৰ শ্ৰদ্ধাঞ্জলি অৰ্পিত কৰিছোঁ মই সৌভাগ্যৱান মই নিজক সৌভাগ্যৱান ভাবিছোঁ যে 30 অক্টোবৰ 1990 চনত যেতিয়া কাৰ সেৱাৰ আহ্বান কৰিছিল মাননীয় আদৱানীজী তেতিয়া আমি ইয়াৰ পৰা গৈছিলোঁ তেতিয়া মই বিহাৰত ভাগলপুৰত পঢ়ি আছিলোঁ আৰু সেই সময়ত কোনো এনেকুৱা ঠাই নাই কোনো এনেকুৱা গাড়ী নাই কোনো এনেকুৱা জেগা নাই য'ত কি পুলিচৰ পাহাৰা নাই তথাপি আমি অযোধ্যাত বহুত কাষ চাপিলোঁ কিন্তু প্ৰায় 100 কিলোমিটাৰ আগতে আমি জংঘলত সোমাই গৈ লাষ্টত গৈ পুলিচৰ হাতত পৰিলোঁ আৰু জেল খালোঁ আৰু জেলৰ পৰা ওলাই আহি আকৌ 6 ডিচেম্বৰ 1992 চনত যেতিয়া কি বাবৰি মছজিদ ধ্বংস হ'ল বাবৰি মছজিদ যেতিয়া ধ্বংস হ'ল কেনেকুৱা আছিলে কাৰ সেৱাৰ আন্দোলন আছিলে কাৰ সেৱাক আহ্বান কৰা হৈছে এই কাৰ সেৱকৰ ভিতৰত মই এজন আছিলোঁ লাখ লাখ কাৰ সেৱক তাক সমবেত হৈছে তাৰ মাজতে যেতিয়া হ'ল কি ইবাৰ কলংক নিষ্প্ৰাণ কৰিব নিষেধ কৰিব লাগিব আৰু সেইটো কাৰণে এটা জথা হ'ল বলিদানী জথা 20 জনৰ কাৰণে কি গলি লাগিলে গলি লাগক পুলিচে মাৰিলে পুলিচে মাৰক কিন্তু আমি 20 জনৰ ভিতৰত কোনো আমি ওপৰত উঠি এই কাৰ সেৱা কৰি আৰু সেইটো দখল কৰি সেই সময়তে আমি 20 জনে নিজৰ শ্ৰাদ্ধ পাতি সৰজু কিনাৰত ৰাতিপুৱা 3টা বজাত আৰু তেতিয়া আমি ওলাই গ'লোঁ ওলাই যোৱাৰ পিছত আমাৰ এটাই মাত্ৰ উদ্দেশ্য আছিলে যে কেন প্ৰকাৰে যেনে তেনে আমি সেই যে ঢাঁচা আছে মই বাবৰি মছজিদ নকওঁ মই ঢাঁচা বুলি কওঁ সেই ঢাঁচা ওপৰত উঠিব লাগিব ঢাঁচা ভাঙিব লাগিব আৰু পুনঃ সেই ৰাম জন্মভূমি তাত যিটো মন্দিৰ আছিলে সেইখন মন্দিৰ আকৌ তুলিব লাগিব আৰু সেইটো কৰি মেলি মই এখন সুযোগ পালোঁ এখন গছৰ তলত ওপৰত উঠি প্ৰায় 50-60 ফিট তলত মই যেতিয়া জাপ মাৰিছোঁ তেতিয়া নিশ্চিত মোৰ ভিতৰতে হনুমানজী নিশ্চিত সোমাইছে নহ'লে অসম্ভৱ কথা যিহেতু মই 60 ফিটৰ ওপৰত তলৰ পৰা আমি যদি জাপ মাৰিম আৰু এনেকৈ থিয় হৈ থাকিম সেইটো সময়ত এই ঢাঁচাৰ ভিতৰত সুপ্ৰিম কোৰ্টৰ এজন অবজাৰ্ভাৰ বুলি তেজ শংকৰজী আছিলে এই তেজ শংকৰজী তেখেতৰ বডিগাৰ্ড ইহঁতে মোক ধৰি মেলি খুব পিটিলে কিন্তু ইহঁতৰ পৰা যেনে তেনে আমি আকৌ ওলাই মেলি আমি এখন এংগেল টাইপ বস্তু পালোঁ সেইখনটো আমি ওপৰত উঠিছোঁ ওপৰত উঠি প্ৰথম যেতিয়া ওপৰত উঠিলোঁ আৰু মাথাত আমাৰ যিটো চাফা yani যিটো পাগড়ি বুলি কয় এই পাগড়ি যেতিয়া আমি নিজক লগাই দিছোঁ লহৰাই দিছোঁ পতাকা নিচিনা তেতিয়াহ'লে আৰু 2জন স্বয়ংসেৱক কাৰ সেৱক আহিলে এই কাৰ সেৱক আমি 3জন ওপৰত 3জনৰ পৰা 30জন 30জনৰ পৰা 300 পৰা 3000 3 লাখ কাৰ সেৱক সোমাব আৰু 11:26 মিনিটত প্ৰথম যি ঢাঁচা আছিলে সেইটো ধ্বংস হ'ল ঠিক 7 মিনিটৰ পিছতে দ্বিতীয়খন ধ্বংস হ'ল আৰু লাষ্টত 12:58 মিনিটত এই ভিডিঅ' চা আছিলে এই 3খন ঢাঁচা যিটো আছিলে সেইটো ধ্বংস হ'ল আজি এই ঢাঁচাটো ধ্বংস হ'ল তাত মাজতে আমি বহুত মানুহ তাত গম্ভীৰভাৱে জখম হ'লোঁ আৰু মোক যেতিয়া আমি সোমাই গ'লোঁ তো মোকতো অলৰেডি শ্বহীদ ডিক্লেয়াৰ কৰি দিলে যে কেলে মোক মালৱাৰ ভিতৰত সোমাই পেলাই মোক ছেকেণ্ড ডে মোক ওলাইছে ওলাই মেলি এজন চহৰৰ কোনোবাই ডক্টৰ আছে তেখেতে ক'লে নহয় তেখেতে এতিয়া আছে যদি আৰু সেইটো সময়ত অলৰেডি কাৰ্ফিউ লাগি গ'ল কাৰ্ফিউ লাগি যোৱাৰ পিছত আমাক যেতিয়া হাস্পতাললৈ লৈ গৈছে তাতো চব প্ৰভুৰামে কেনেকৈ কৃপা কৰিছে মোৰ এজন কোনোবাই এনেকুৱা ডক্টৰ আছিলে বেলেগ ডক্টৰ বেলেগ সম্প্ৰদায়ৰ তেখেতে মোক পয়জনিং কৰি দিলে পয়জনিং কৰি দিয়া মানে সেইটো সময়ত যেতিয়া আদৱানীজী গম পায় আদৱানীজী আহিলে অশোক সিংঘলজী আহিলে সুষমা স্বৰাজজী আহিলে কল্যাণ সিংজী চিফ মিনিষ্টাৰ তেখেতে আহিলে আৰু তেতিয়াহ'লে লগে লগে সেই ডক্টৰ ধৰা পৰিলে আৰু আকৌ মোক বিশেষ বেলেগ হাস্পতাললৈ কৰিলে
আৰু আজি আপোনাৰ মাজত আছোঁ। নিশ্চিত ভগৱান ৰামৰ কৃপা আছিলে, প্ৰভু ৰাম কৃপা আছিলে আৰু আপোনালোকৰ আৰু আশীৰ্বাদ পাবলৈ মোৰ বাকী আছিলে। সেইকাৰণে আজি দিনটো মই আপোনাৰ গৌৰীসাগৰ জেগাত আপোনালোকৰ আশীৰ্বাদ বিচাৰি ইয়াত আহিছোঁ। প্ৰিয় দৰ্শকসকল, যিজন ব্যক্তি নহ'ল হয়, যিজন ব্যক্তিয়ে পোনপ্ৰথমবাৰ বাবৰি মছজিদত উঠি বাবৰি মছজিদ ধ্বংস নকৰিল হয়, তেতিয়াহ'লে হয়তো আমি আমাৰ ৰাম মন্দিৰ পুনৰ ঘূৰাই নাপালোঁ হয়। সেইজন ব্যক্তিক আমাৰ ওচৰতে লগ পাই বহুত আনন্দিত হৈছোঁ, বহুত ধন্য মানিছোঁ। সেয়েহে প্ৰিয় দৰ্শকসকল, সকলো দেশবাসীৰ লগতে আমিও এই ঐতিহাসিক দিনটোৰ সাক্ষী হ'বলৈ পাই নিজকে ধন্য মানিছোঁ। তেন্তে ভগৱান ৰামচন্দ্ৰক চিন্তি ভিডিঅ'টোৰ পৰা বিদায় মগাৰ লগতে যদি ভিডিঅ'টো চাই ভাল পালে ভগৱান ৰামচন্দ্ৰৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক কৰি কমেণ্ট বক্সত জয় শ্ৰীৰাম লিখি ভিডিঅ'টো শ্বেয়াৰ কৰিব। ভগৱান ৰামচন্দ্ৰই সকলোৰে মংগল কৰক, সকলোৰে ভাল কৰক। জয় শ্ৰীৰাম।